ফাইনেলি আমি আহি পাই গ'লোঁ ডিম্পুদাৰ ঘৰত। এয়া চাওক পিছফালে চাৰিওফালে চাব পাৰে, পূৰা ধুনীয়াকৈ সজাই থৈ দিছে ৰুমটো। আৰু এয়া ডিম্পুদাৰ পূৰা চাওক 100K আহিছিল এইটো চিলভাৰ প্লে বাটন, আৰু এইটো চিলভাৰ প্লে বাটন 100K আহিছিল দুটা চেনেলৰ। আৰু ডিম্পুজ ব্লগৰ এইটো ৰিচেণ্টলি আহিছে, ৰিচেণ্টলি 1 মিলিয়নত আহিছিল গল্ডেন প্লে বাটন। আৰু এতিয়া নতুনকৈ আৰু ডিম্পু বৰুৱা চেনেলটোৰ কাৰণে আৰু এটা নতুন প্লে বাটন আহিব, ইয়াত ধুনীয়াকৈ সজাব পাৰিব গল্ডেন প্লে বাটনটো। আৰু ইফালে চাওক আপোনালোকে পিছফালে চাব পাৰে, পূৰা কাগজবিলাক ৰাখি থৈ দিছে। আৰু ইয়াত আছে ভিতৰত আছে ডুবাইৰ পৰা ৰিচেণ্টলি ডুবাইত গৈছিল যে, ডুবাইৰ পৰা অনা বস্তু কিছুমান আছে, বুৰ্জ খলিফা টাইপৰ মন্দিৰ কিছুমান আনিছিল। আৰু ইয়াৰ পিছফালে চাওক ধুনীয়াকৈ ডিম্পুদাৰ ফটোবিলাক পূৰা অডি ভিডিঅ'টো ভাইৰেল হৈছিল, এই অডি ভিডিঅ'টো চাওক, ইয়াত ধুনীয়াকৈ এইটো ফটোটো ৰাখি থৈ দিছে। আৰু এটা কথা মন কৰিব, পিছফালে যিমান বস্তু আছে, যিবিলাক উপহাৰ হিচাপে দিছিল বা সম্বৰ্ধনা দিছিল ডিম্পুদাক, সেই সকলো বস্তু কি ধুনীয়াকৈ সজাই থৈ দিছে। ইয়াত পিছফালে চাব পাৰে, এইটো এই ইউটিউবৰ এইটো কাঠেৰে বনোৱা ইউটিউবৰ এইটো ছাবস্ক্ৰাইবাৰে দি গৈছিল, ফেনে দি গৈছিল। আৰু এয়া চাওক পিছফালে ধুনীয়া আছে, ডিম্পুদাৰ ফটো এখন আছে, ফটো ফ্ৰেম এখন আছে। তাৰপিছত ইফালে জাপি আৰু বিভিন্ন সম্বৰ্ধনা ওপৰত ৰাখি থৈ দিছে, ছাতৰ ওপৰত সম্বৰ্ধনা জ্ঞাপন কৰা সকলো চব যিমান সম্বৰ্ধনা দিছিল। আৰু অভিনন্দন পত্ৰ এইখন দিছিল, কিহত দিছিল এইখন, বজালী কোঁৱৰ অভিনেতা ৰাজকুমাৰে দিয়া এইখন ধুনীয়াকৈ সজাই থৈ দিছে। আৰু এই সজাই থৈ দিছে হাতৰ ছাপ থকা। আৰু এয়া ফটো চাব পাৰে ওপৰৰ ফালে, ডিম্পুদাৰ বাৰ্থডেত গিফ্ট দিছিল চাগে ন, বাৰ্থডেৰ ফটো চাব পাৰে ওপৰত। আৰু মৃণাল মিন্ময় সকলোৰে লগত উঠা ফটো আছে ইয়াত, ফটো ফ্ৰেমবিলাকত। আৰু এইটো কি কয়, এইটো ষ্টেণ্ড এডাল আছে, ইয়াত ধুনীয়াছে ভিডিঅ' বনাব পৰা, ৰাখি থৈ দিয়ে। আৰু তাৰপিছত কেমেৰা, ডিম্পুদাৰ কেমেৰা, এইটোৰেই যিমান ভিডিঅ' বনায় এইটোৰেই বনায়। তাৰপিছত আৰু ইফালে এইটো ধুনীয়া আছে, শৰাই এটা থৈ দিছে। তাৰপিছত চাব পাৰে এটা ভিডিঅ' বনাইছিল, এইটো CCTV কেমেৰাৰ দৰে এইটো। আৰু এইখন ৰিচেণ্টলি আনিছিল, এইখন বিছনা চাদৰ, ইয়াত লুডু পূৰা লুডু খেলিব পাৰা, লুডুৰ গুটিটো আছিল, এতিয়া বৰ্তমান থৈ দিছে ডিম্পুদাই সযতনে। তাৰপিছত ৰুমটো, আৰু এইটো এলেক্সা ভালকৈ চাওক, এইটো এলেক্সা ইয়াত ৰাখি থৈ দিছে। তাৰোপৰি এই ৰুমটোত চাই লওক কি ধুনীয়াকৈ সজাইছে, এবাৰ পূৰা ভিউটো লৈ লওক।